জৰাজীৰ্ণ অৱস্থা ভূমা পদ্মপুৰ প্ৰাথমিক বিদ্যালয়ৰ ধেমাজি জিলা বৰদলনি শিক্ষাখণ্ডৰ অন্তৰ্গত এখন জৰাজীৰ্ণ প্ৰাথমিক বিদ্যালয় ভূমা পদ্মপুৰ প্ৰাথমিক বিদ্যালয়খনত নাই এটি ভাল গৃহ নাই ছাত্ৰ ছাত্ৰীসকলৰ বাবে বহিব পৰাকৈ ডেস্ক বেঞ্চ আৰু শতাধিক ছাত্ৰ ছাত্ৰীয়ে বস্তাত বহি অধ্যয়ন কৰিছে। ভাল স্কুল এখন লাগে নে নালাগে? লাগে। তুমি কোৱা। আমাৰ চৰকাৰী ফালৰ পৰা ভাল স্কুল এখন লাগে আৰু আমাৰ অহা যোৱা ৰাস্তাটো বেয়া হৈ আছে, ভালকৈ দিব লাগে। আৰু আমাৰ পঢ়া শুনা অলপ এই স্কুল বৰষুণ চৰষুণ দিয়ে আশাকণিত কিতাপ চিতাপ দিলে স্কুলটো অলপ ভালকৈ দিব লাগে। কিতাপ পত্ৰ ভৰাই নিয়া বেগসমূহ ভগা বেৰতে ওলমাই ৰখা পৰিলক্ষিত হয়। নাই খেলপথাৰ, আছে মাথো বিদ্যালয়ৰ নিচেই কাষতে ডাঙৰ ডাঙৰ খাৱৈ। এজাক বৰষুণ দিলে বিদ্যালয়ৰ ভিতৰত এডুঙা পানী হোৱাৰ লগতে বৰষুণৰ এচাৰকণিতে ছাত্ৰ ছাত্ৰীসকলৰ কিতাপ পত্ৰও সাজ পোছাকো তিতি যায়। ইয়াৰ পাছতো ধেমাজি জিলা প্ৰশাসনৰ লগতে বৰদলনি শিক্ষাখণ্ডৰ বিষয়ববীয়াই কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ছাত্ৰ ছাত্ৰীসকলৰ লগতে বিদ্যালয়ৰ প্ৰধান শিক্ষকে দুখ প্ৰকাশ কৰে। আপুনি এখন স্কুলৰ প্ৰধান শিক্ষক হিচাপে আজি যি জৰাজীৰ্ণ গৃহত পাঠদান কৰিবলগীয়া আছে এই ক্ষেত্ৰত কি ক'ব? মই এই ভূমা পদ্মপুৰ প্ৰধান শিক্ষক। আমাৰ স্কুলখন 2013 চনতে চৰকাৰীকৰণ হৈছে। আজি পৰ্যন্ত আমাৰ চৰকাৰৰ ফালৰ পৰা কোনো ধৰক আমাৰ স্কুল বিল্ডিং আমি পোৱা নাই আৰু আমাৰ বিদ্যালয় অহাৰ ৰাস্তাটো আমাৰ জৰাজীৰ্ণ হৈ আছে। ছাত্ৰ ছাত্ৰীসকল আহিবলৈ অসুবিধা আৰু আমাৰ যিখন বিদ্যালয়খন আছে সেই বিদ্যালয়খনত থকা জেগাটো আমাৰ বহুতো দ হৈ আছে। সেইটো কাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অসুবিধা আৰু তেনেকৈ খেল ধেমালি খেলিবৰ কাৰণেও আমাৰ ফিল্ড নাই। চৰকাৰৰ ফালৰ পৰা যদি অকণমান সহায় সহযোগ কৰে তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰীৰ উন্নতি হ'ব আৰু আমাৰ গাঁৱৰ উন্নতি হকে আগবাঢ়ি যাব। ছাত্ৰ ছাত্ৰীসকলে চৰকাৰলৈ কাটৰ আহ্বান জনাইছে যে বিদ্যালয়ৰ সমস্যাসমূহ দূৰীকৰণৰ সম্পৰ্কত। ধেমাজিৰ পৰা ললিত শইকীয়াৰ ৰিপৰ্ট, ইণ্ডিয়ান প্ৰাইম নিউজ অসম।